हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল পুনৰ এটা নতুন ভিডিও লৈ স্বাগতম জনালো আমাৰ ঘৰৰ ওচৰতে সৰু এখন নাৰ্সাৰী আছে আপোনালোকক তাতে লৈ যাও আপোনালোকে ভিডিওটো কন্টিনিউ কৰি থাকক আমি এতিয়া যাই আছো আমাৰ ঘৰৰ ওচৰতে সৰু এখন নাৰ্সাৰী মই নাম কিকে নহলে ক'ত গলি তই এনেকে কৰি থাক ऐसा नहीं चाও এতিয়া মই নাৰ্সাৰী ভিতৰত যাম আপোনালোকেও মোৰ লগত বলক এয়া চাওক আমি নাৰ্সাৰীত আহিছো চাও কি ধুনীয়া ধুনীয়া ফুল আছে ইয়াতে ওয়াও কি ধুনীয়া এইটা গাছটো ভাল লাগছে না তো কি গাছ কি ধুনীয়া ধুনীয়া গছ আছে কিন্তু কি কি গাছ মই ভালকে নাজানো নামবোৰ কি ধুনীয়া ধুনীয়া ফুলো পোৱা যায় আপোনালোকে যদি আহে আহিব পাৰে ধুনীয়া ফুল আমাৰ ঘৰৰ ওচৰতে হয় আনন্দ বজাৰ মেইন ৰাস্তাৰ ওচৰতে ওপৰতে আছে ওপৰতে থৈ দিয়া হৈছে চাওক কি ধুনীয়া ধুনীয়া কালাৰ বিলাক চাওক কিমান ধুনীয়া ধুনীয়া ফুল আছে ইয়াতে সব কালাৰিং হয় ফটো উঠাত ব্যস্ত আমাৰ টিকলিটো আহিছে আটুকু তাইও চাই আছে ধুনীয়া ধুনীয়া না ভাবছে কি ব্লাক এইটো মেইন হাৱেৰ ওচৰতে হয় আৰু এই নাৰ্সাৰীৰ ওচৰত ধুনীয়া এটা পুখুৰী আছে আৰু গাছবোৰ বহুত ডাঙৰ ডাঙৰো হয় আপোনাক যি যি গাছ লাগে সব গাছ পাই যাব চাওক কি ধুনীয়া ধুনীয়া গছবোৰ হয় আৰু ইয়াৰ গছবোৰ বহুত ডাঙৰ ডাঙৰ হয় এইবিলাক কি বুলি কয় এইবিলাক আছে নাকি বড়োবিলাকে এইবিলাককে পূজা কৰে নেকি বাথৌ পূজা কৰে এইবিলাকে দিয়ে ঠিক আছে নেকি চাওক ইয়াত বহুত ধৰণৰ গাছ আছে আপোনাক যি যি লাগে কি গাছ এইটো ঠিক আছে জাম গাছ সব প্লান্টি গাছ এইটো জালাৰ গছ হয় আৰু এইটো জলফাই টেঙাৰ গছ হয় আৰু সেই পাত তেতলি টেঙাৰ গছ হয় তেতলি টেঙা গছ জাম গছ বহুত ফল মূলৰ গছ আছে ইয়াতে এইটো লেচু গছ নেকি না কি গছ এইটো লেচু গছ হয় তামোল গছ কঁঠাল গছ কমলা গছ হয় মানে বহুত বহুত বিভিন্ন প্ৰকাৰৰ বস্তু আছে ইয়াতে গছবোৰ আছে আপোনাক যি যি লাগে সব আইটেম পাই যাব আৰু এই পাত হ'ল খেজুৰ গাছ কি ধুনীয়া হয় খেজুৰ গাছ পাত আপোনালোকক যি যি গছ লাগে সব পাই যাব ইয়াতে বহুত ধুনীয়া ধুনীয়া ফল মূলৰ গছ ফুলৰ গছ আপোনালোকক যি লাগে তাকে পাব আমি এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ মানে আমি আহিছিলোঁ আপোনালোকক দেখাবলৈ কিন্তু মই আগতে ইয়াতে আহি পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট আহিছোঁ আৰু আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ ইয়াতে কি কি আছে কি কি নাই
আৰু নেক্সট টাইম যেতিয়া আহিম আমিও ইয়াৰ পৰা কিবা নহয় কিবা লৈয়ে যাম। আজি পইচা অনা নাই, আপোনালোকক খালি দেখুৱাবলৈহে আহিছিলোঁ ইয়াতে। আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে আহিব। আনন্দ বাজাৰৰ মেইন ৰোডৰ ওচৰতে হয়, মানে মেইন ৰাস্তাৰ ওচৰতে হয়। কৰি ভাল লাগিছে সেই কালাৰিং ফুলবোৰ সৰু সৰু, আৰু এইটো চিনাৰী গাছটো ভাল লাগিছে, কিন্তু কি গাছ হয় মই ভালকৈ নাজানো, কিন্তু এইটো মোৰ বহুত ভাল লাগিছে। সৰু সৰু ফুলবিলাক ভাল লাগিছে, এইবিলাক ফুল মোৰ বহুতে ভাল লাগিছে। নেক্সট টাইম যেতিয়া আহিম এইবিলাক ফুল কিবা নহয় কিবা এটা লৈ যাম। সেই ব্লু কালাৰটো বেছিকৈ, এইটো ব্লু কালাৰটো বেছি ভাল লাগিছে, এইটো মই লৈ যাম। এতিয়া আমি ঘৰত যাওঁ। নাৰ্চাৰী, এইটো জান্নাত নাৰ্চাৰী হয়। ইয়াৰ নাম্বাৰো লেখা আছে, আপোনালোকক যাক যাক লাগে ইয়াৰ নাম্বাৰত কল কৰিব। আমাৰ টিকলিটো কি খাই আছে? আমাৰ কুৰকুৰি খাচোন। এতিয়া আমি ঘৰত যাই আছোঁ, ঘৰত যাই লগ পাম। A few moments later. আমি এতিয়া ঘৰ আহি পালোঁ। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।